Hi everyone, welcome to my channel. ভালে আছে নে সকলোবিলাক ভালে থাকক দেই এই ধূপচাকি জ্বলালো জ্বলাই খুজ কাহিলো প্ৰায় 45 মিনিটমান খুজ কাহুৱে আৰু আপোনালোকক কাহিনে খুজটো কাহিব লাগে ন সকলোৱে খুজ কাহাটো খুবেই ভাল কথা তাৰ পাছত পাকঘৰত যাম কিবা বনাম আৰু ইহঁতকো দিম খাবলৈ নিজেও খাম এনেকৈ ভাবিলো একদম পাকঘৰৰ পৰা পুৰা 144 চিঞৰ বাখৰ মা পাকঘৰত নাহিবা মাজনী পাকঘৰত সোমাই ল'লে নতুন ৰান্ধনি যে বনোৱাটো চখ আৰু ন আৰু কিবা এটাতো কৰি আছে আৰু যেতিয়াই পাকঘৰত সোমাই নিজে কিবা বনাব নহয় আমাক কোনো কাৰণতে সোমাব নিদিয়ে কাকোৱে ঘৰৰ আটাইকেইটাকে কেতিয়াও সোমাব নিদিয়ে নিজেই কৰিব কৰাৰ পাছত তাৰপিছত আকৌ ডাইনিঙলৈ আনি তেতিয়াওতো আৰু হ'লেওতো খাবলৈ নাপাওঁ প্ৰত্যেকটো এংগলৰ পৰা ফটো এবাৰ জুম কৰি এবাৰ আঁতৰৰ পৰা ফটো মুখতে লৈ বহি থাকা ফটো মাৰি হ'ব তেতিয়া খাব পাওঁ আৰু এতিয়া কুটুকটা শব্দ শুনি আছোঁ কিবা এটাতো নিশ্চয় কৰিছে এতিয়া ময়ে চাব পৰা নাই আপোনালোকৰো কেনেকৈ দেখুৱাওঁ ন ঠিক আছে এটা কাম কৰোঁ ব'লকচোন ময়ো যাওঁ আৰু মোৰ লগে লগে আপোনালোকেও ব'লক কিনো কৰিছে চাওঁ ন আহকচোন মোৰ লগে লগে পাকঘৰলৈ মাজনী কি কৰিছে আজি পাকঘৰত তাকে চাওঁ দেই আহি থাকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু মাজনী কি কৰিছে আজি তাকে চাওঁ নহয়নে মাজনী কি কৰি আছা তোমাক নাহিবলৈ কৈছিলো নহয় লাগিলে লেঠা চাওঁ কি কৰিছা চাওঁ বাৰু কি বস্তু নাৰিকলৰ বাকলিটো উঠাই আছো আৰু দেখিছেনে মোৰ সকলো ভিউৱাৰ্ছক কৈছোঁ দেই নকয় দেখিছেনে নাৰিকলৰ বাকলিহে গুচাই থকা দেখিছোঁ মাত্ৰ কি বনে ঠিক নাই আজি নাৰিকলৰ বাকলি গুচাই আছো আৰু এবাৰ বস্তু এটা বনাম হয় নেকি তাৰপিছতে এতিয়া কি ফুটকভাৰ তলত কি ৰাখিছা সেয়া চাওঁ এটা বস্তু বনিব কাবুলী বুট তিয়াই ৰাখিছে আৰু নাৰিকলৰ বাকলি গুচাই আছে ক'ব পৰা নাই কিন্তু দেই আজি কি বনে হেল্ল' মোৰ ভিউৱাৰ্ছসকল গতিকে মই চাই থকাৰ লগতে আপোনালোকেও চাই থাকিবহে লাগিব ঠিক আছে এতিয়াৰ পৰা আমি চাই থাকোঁ মাজনীয়েনো আজি কি বনায় নহয়নে বাৰু মোৰ যিসকল নতুন ভিউৱাৰ্ছ আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'টো যদি চাই আছে আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে দেখা পাই থাকিব আজি মাজনীয়েনো কি বনাই ৰেডি কৰে আমি চাই থাকোঁ ন ঠিক আছে মাজনীকতো অকণ টাইম দিব লাগিব তাই সেইখিনি ৰেডিহে কৰি আছে এতিয়া মই পাকঘৰত থাকিব পাৰিম নে নোৱাৰিম তোমাৰ নিচিনা ইমান নাজানো এক্সপাৰ্ট নহয় কিন্তু ট্ৰায়েল এতিয়া এইবিলাক নাৰিকল গুচালো যে ইয়াত নহৰু বাকলি গুচালো আদা অকণমানো লৈছো সেইখিনি এতিয়া মিক্সিত পাতলাকে কাটি দিম কৰি আছা এতিয়া নাৰিকলটো পাতলাকে এই কলা অংশটো গুচাই ল'লো তাৰপিছত এতিয়া পাতলাকে মিক্সিত দি আছো কিবা এটা হ'ব চাই থাকাচোন মানে এতিয়া সম্পূৰ্ণ কৈ নিদিয়া আৰু ন নাৰিকলৰ বাকলি গুচাই পাতলকৈ মিক্সিত এয়া দি লৈছে আৰু আদা নহৰু গুচাই লৈছা ন আদা নহৰু আছে কিমান পৰিমাণ লৈছা চাওঁ 3 ছফুটা
চপুটা নহৰু আৰু আদা অকণমান ন তাৰপিছত আনহাতে আকৌ মই কিন্তু একো বুজি পোৱা নাই দেই ফুড কভাৰ তলত যে কাবুলী বুট তিয়াইও ৰাখিছা সেইটো আছেই আছেই ন সেইটোতো আছে সেইটোতো এটা ইণ্টাৰেষ্টিং বস্তু তেনেহ'লে আজি মাজনীয়ে কি বনাই কাটি দিছোঁ আদা কাটি দিছা ন ডাঙৰ টুকুৰা দি দিলে আকৌ ব্লেডখনৰ চুট পাব নহয় এয়া নিমখ অকণমান ইয়াত জলকীয়া দিব পাৰি জলকীয়া নিদিওঁ আৰু আমি তুমিয়ে মই বীজ জলকীয়া অকণমান পিহি ল'ম ন আমিতো জলকীয়া নহ'লেতো নহয় ইয়াত পানী অকণমান দিব লাগিব পানী অকণমান লৈ আহোঁ দেই দেখিলে যে সকলো ভিউৱাৰ্ছকো দেখাইছোঁ ন ইয়াত এই ল'লোঁ নাৰিকল মানে ডাঙৰ ইমানটো এটা চাইজৰ নাই মানে কি এবখলা আৰু তাৰে কলা অংশখিনি গুচাই মিহি মিহিকৈ পাতলা পাতলাকৈ মানে এইখিনি কাটি ল'লোঁ তাৰপিছতে আদা পাতলা পাতলাকৈ কাটি দিলোঁ আৰু নহৰু দেখুৱাইছিলোঁ 6 ফুট লৈছোঁ সেয়াও কাটি দিলোঁ আৰু নিমখ অলপ দিছোঁ তাৰমানে আধা চামুচো নহয় তাতকৈ অলপ কম দিছোঁ আৰু পানী জানকৈ অকণমান দিছোঁ মানে অলপ মানে গ্ৰেভি টাইপ থেপথেপীয়া টাইপৰ হ'ব লাগিব ন বস্তুটো তো সেইকাৰণে এনেকৈ পানী অকণমান দিছোঁ তাৰপিছতে ইয়াত জলকীয়া দি দিব পাৰে যিসকলে জলকীয়া খায় কিন্তু আমাৰ ঘৰৰ আধা মানুহে জলকীয়া খায় আধা মানুহে জলকীয়া নাখায় এতিয়া জলকীয়া নোখোৱা কেইজনৰ কথা ভাবিব লাগিব নহয় জানো সেইকাৰণে জলকীয়া খোৱা কেইজনে কি কৰিব বীজ জলকীয়া আছে ফ্ৰিজত পিহি পেলাই তেওঁলোকে কামটো তেনেকৈ চলাব গতিকে মই ইয়াত জলকীয়া নিদিওঁ মানে জলকীয়া নিদিয়াকৈ এই বস্তুটো বনাওঁ চাওকচোন কি বস্তু বনাই আছোঁ এতিয়া মই ইয়াত মিক্সিত পিচি লওঁ মিক্সিত পিচি ল'লোঁ এতিয়া মই বাতিটোলৈ ট্ৰেন্সফাৰ কৰি দিওঁ এইটো বস্তুটো বনাওঁতে যিমান চিম্পুল কিন্তু খাবলৈ বহুত টেষ্টি কিন্তু খুব সহজতে হয় ন মাজনী এতিয়া দেখিলে আপোনালোকেও দেখিলে কিমানটো দেৰি লাগিলে একদম চিম্পুল খাবলৈ বহুত টেষ্টি এইটো চাটনি মাজে মাজে আমাৰ ঘৰত চলি থাকে দেই খাই আপোনালোকেও বনাই খাবচোন সঁচাকৈ বহুত ভাল লাগে খাই একচুৱেলি মই গমেই পোৱা নাছিলোঁ মাজনী যে চাটনিটো মানে ৰেডি কৰি আছে তাৰপিছত এতিয়া এয়া চাওক ইমান মিহি হৈ গ'ল দেখিলে একদম বহুত টেষ্টি লাগে এইটো চাটনি খাই ইয়াত জলকীয়া দিলে আৰু জলকীয়াও লৈ মই আকৌ কৈছোঁৱেই যে জলকীয়া দিয়া মানে খোৱাসকলে জলকীয়াটো ডাইৰেক্ট দি দিব পাৰে মিক্সিত পিছোঁতে কিন্তু মই দিয়া নাছিলোঁ কাৰণটো কৈছোঁ এয়া মোৰ চাটনি ৰেডি হৈ গ'ল আৰু এটা বস্তু বনাওঁ চাই থাকক নে কাবুলী বুট আছেই নহয় ন সেইটো বা কি বনাই আকৌ এইটো ৰেডি হৈ গৈছে ঠিক আছে তেনেহ'লে চাটনিটো হ'ল বাৰু ন এতিয়া কাবুলী বুট কি বনে আমি চাই থাকোঁ আৰু মোৰ লগতে সকলোৱে চাই থাকক দেই মাজনীয়ে আজি কাবুলী বুটৰ কি বনায় ঠিক আছে তিয়াই থৈছোঁ এতিয়া চাই থাকক কি বনাই আছোঁ আহকচোন মাজনীয়ে কাবুলী বুটৰ কি ৰেডি কৰি আছে চাওঁ কি কৰি আছে মাজনী এই কাবুলী বুটখিনি যে তিয়াই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ ধুই ল'লোঁ বহুত ধুনীয়াকৈ ধুলোঁ এয়া অলপ লৈছোঁ এয়া কাবুলী বুট তাৰপিছতে এয়া নাৰিকল এফালহে মানে অকণমান এটা অংশহে দিছিলোঁ চাটনি বনাওঁতে কিন্তু বাকীখিনি এয়া মই ইয়াত কাটি দিম মিহি মিহিকৈ আৰু এয়া আদা এটুকুৰা লৈছোঁ এয়া ইমানটো আদা এটুকুৰা লৈছোঁ আৰু এয়া নিমখ আছে আহকচোন কৰোঁ খালি মিহি মিহিকৈ কাটি দিছোঁ খাই কিন্তু বহুত ভাল লাগে এতিয়া মিহি মিহিকৈ কাটিম ইয়াৰ মিক্স কৰিম তাৰপিছতে চবকে খাবলৈ দিওঁ চবেই খাই ভাল পায় এইটো কিছুমান বস্তু আছে যোনবিলাক অকল ময়ে বনাওঁ মানে এইটো বস্তু অকল ময়ে বনাওঁ বাকীবিলাক কামত মাক হাত মানে
মায়ে বনায়, মাৰ হাতে খাই বেছি ভাল লাগে। কিন্তু কিছুমান বস্তু অকল মইহে বনাওঁ ঘৰখনত। বনাই আছোঁ। মা সমান ইমান টেষ্টি নহ'বও পাৰে, কিন্তু কিছুমান বস্তু টেষ্ট জানো। আপোনালোকে বনাই চাবচোন, এনেকৈ খাই কেনেকুৱা লাগে জনাবচোন। খাই ভাল লাগে। মানে কি এইটো ঠিক মানে প্ৰসাদ আচলতে মানে অনুষ্ঠান বা বাৰ্থডে হওক সকাম এইবিলাকতহে খোৱা হয়, কিন্তু এইটো প্ৰসাদৰ নিচিনাহে, প্ৰসাদ নহয় ঠিক, কিন্তু খাবলৈ বহুত টেষ্টি। বনাই আছা আৰু ন? সঁচা কথা, মানে কি হয়, মই পাকঘৰত ৰন্ধা বঢ়া এইটো, কিন্তু এইবিলাক খুজুকা চাইবিলাক মাজনীয়ে বেছি কৰে দেই, সেইটো কিন্তু সঁচা কথা স্বীকাৰ কৰোঁ। আৰু মাজনীয়ে তাই কৈছেহে হয় বাৰু, ময়ো বনাওঁ কিন্তু এনেকুৱা কিছুমান কাম আকৌ তাইহে বেছিকৈ মানে এক্সপাৰ্ট। মই এইবিলাক অলপ এলাহো লাগে বৰ খিচি খাচাক কৰি থাকিবলৈ ন। ইহঁত ভাল আৰু লাগি থাকিব পাৰে যে, মানে এইটোতো এটা বনিছে আৰু ন। তেনেহ'লে আজি খাব লাগিব, আমি চব ৰেডি হওঁ ন খাবলৈ? ৰেডি হোৱাগে। বাবাহঁতকো মাতি দিবা। অঁ ঠিক আছে। হ'ব আৰু বেছি দেৰি নাই। তেনেহ'লে তুমি চাই থাকাচোন, আৰু অকণমান কাম আছে। নাৰিকলটো ধুনীয়া ওলাইছে, আৰু নাৰিকলটো মানে কি গোট থাকিলে খায়ো ভাল লাগে। নাৰিকলটো একদম ধুনীয়া আছে। আপোনালোকে মোৰ ভিডিঅ'বিলাক বন্ধুবৰ্গ পৰিয়ালবৰ্গলৈ লাইক শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী যিবোৰ ভিডিঅ' দিম সকলোবোৰ আপোনালোকে দেখা পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মাজনীয়ে এয়া বুট বনাই আছে, বনাই লওক তেনেহ'লে। আমি এতিয়া খাব লাগিব, আৰু ইয়াৰ পাছত বা আৰু কি কি কৰে। ঠিক আছে, আমি ভিডিঅ'টো চাই থাকোঁ আৰু ন, মাজনীয়ে কি কি কৰে। মাজনী বা বেলেগ আৰু দেই ৰেডি কৰি আছে। ইয়াত নিমখ দিলোঁ, ইয়াত আদা সৰু সৰুকৈ এয়া কাটি দিলোঁ। এয়া চোৱা, এয়া কাবুলী বুট সৰু সৰুকৈ, নাৰিকল কাটিলোঁ, আদা সৰু সৰুকৈ কাটিলোঁ, তাৰপিছত নিমখ অলপ দিলোঁ আৰু বেছি নিমখ নাই দিয়া। তাৰপিছতে এতিয়া মই ধুনীয়াকৈ সানিম। হাতটো ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত এইখিনি যাতে নিমখখিনি চবতে মিক্স হৈ যাওক, তেনেকৈ সানিছোঁ। মোৰ লোভ পানী পৰি গৈছে। খাই ভাল লাগে ন এনেকৈ। আদা দি দিয়াৰ কাৰণে বেছি টেষ্টটো উঠে। এতিয়া মোৰ ৰেডি হৈয়ে গ'ল আৰু অলমষ্ট। চাটনিটো যে বনাইছোঁ, সেইটো মানে ৰাতি চিকেন বিৰিয়ানী হ'ব, তাৰ লগত সেইটো স্পেচিয়েল চাটনি। চিকেন বিৰিয়ানীটো কিন্তু মই নবনাওঁ, মায়ে বনাব লাগিব। মোৰে সৰু সুৰা মানে ষ্টাৰ্টাৰ টাইপৰ বস্তুবিলাকে মোৰ, তেনেকৈ এইবিলাক খাম। ভাতটো মানে ৰাতি ডিনাৰততো বহুত দেৰি আছে, চবটো দেৰি আছে, তো গতিকে তাৰ আগতেতো এতিয়া লকডাউন টাইমত কিবাটো খাবই লাগিব। আৰু বাকীবিলাক মানে কি, এইবিলাক চানা বিস্কুট এইবিলাক কিমান খাম ন, তথাপি এইবিলাক মাজে মাজে অলপ বেলেগ বেলেগ টেষ্ট পালে মানে ভাল লাগে। এতিয়া মোৰ ফালত মানে মায়ে ইমান কষ্ট কৰি থাকে দিনটো বনাই, মইনো কি যোগদান দিম নিচিনা লাগে। সেইকাৰণে মই কিছুমান সৰু সৰু বস্তু জানো, মানে সেইবিলাককে মানে মাহঁতক বিচাৰোঁ আৰু দিওঁ। মাহঁতে ভাল পায় বুলিয়ে কয়, মোৰ মনটো ভাল লগাবলৈ কয় নে সঁচাকৈ কয় নাজানো আৰু, কিন্তু মই নিজে ভাল পাওঁ খাই। এয়া এতিয়া ধুনীয়াকৈ কাবুলী বুট আৰু মানে সিটো বুটো দিব পাৰি। কাবুলী বুটটো আনি থোৱা হৈছে, আৰু এইটো কাবুলী বুটটো এনেই ফুলি গ'লে খাই বহুত ভাল লাগে। সৰু বুটটোও দিব পাৰে যদি আপোনালোকৰ তাত যদি ঘৰত যদি এতিয়া বৰ্তমান সেই সৰু সৰু যে ৰঙা ৰঙা বুটটো যদিও আছে, সেইটো দিলেও ভাল লাগিব। খালি মই কাবুলী বুট আছে কাৰণে কাবুলী বুট দিলোঁ। এতিয়া ৰেডি হ'ল, এতিয়া মই চবকে মাতোঁ, এতিয়া চবেই খাব। তাৰপিছতে মই স্পেচিয়েল যোনটো চাটনি দিলোঁ মানে বনোৱা দেখালোঁ যে, সেইটো ৰাতি ডিনাৰত হ'ব। তো গতিকে আপোনালোকে এই চেনেলটো
আৰু চাই কেনেকুৱা পায় আৰু চেনেলটো বহুত আৰু কিছুমান ভিডিঅ' আছে যোনখিনি মই আমাৰ ডেছক্ৰিপশ্যনতে লিংকখিনি আছে আপোনালোকে চাব পাৰিব আৰু মানে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকলৈ আৰু বেল আইকনটো দবাই থ'ব তেতিয়া আপোনালোকলৈ মোবাইলত নটিফিকেশ্যন আহি যাব মানে ওপৰতে মোবাইলৰ যেনেকৈ অপেনিঙতে নটিফিকেশ্যন আহি যাব যে তেতিয়া আপোনালোকে ভিডিঅ'টো চাব পাৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আশা কৰোঁ ভাল পাব আপোনালোকে মাক সহায় কৰিব সকলোৱে মই আৰু হেল্পাৰহে সৰু সুৰা গতিকে মাক মানে আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা থাকিলে আৰু এটা নতুন ভিডিঅ' লৈ মা আকৌ আহিব মা ফালৰ পৰা আজি মই কৈ দিছোঁ দেই আকৌ নতুন এটা ভিডিঅ' লৈ মা আকৌ আহিব আপোনালোকৰ মাজলৈ ঠিক আছে তেতিয়ালৈকে চাই থাকিব দীপা বৰা কিডছ চেনেল ব্লগ বাই বাই বাই